হেল্ল' বন্ধুসকল, আজি আমি যাই আছোঁ ইণ্ডিয়াৰ বাহিৰলৈ অৰ্থাৎ ভূটানলৈ। লগতে এই জাৰ্ণিটো আপোনালোকেও চাই থাকক। গতিকে আপোনালোক দেখাব চেষ্টা কৰিম কি কি লাগিব, ডকুমেণ্ট কি কি লাগিব যদি ভূটানলৈ যোৱা যায়। গতিকে শেষলৈকে চাই থাকক ভিডিঅ'টো। এতিয়া আমি ধমধমাৰ ছাইডৰ পাগলদিয়া ব্ৰিজ পাই গ'লোঁ। এইখিনি হাত বহুত বানপানীৰ কাৰণে বহুত বেয়া গৈছে। এইবিলাক গোটেই মেৰামতি কৰিছে, নতুন কৰি মেৰামতি কৰিছে। আপোনালোকক এটা ৰিকুৱেষ্ট, ভিডিঅ'টো কিন্তু সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব দিয়ক, বহুত ভাল লাগিব। এইবোৰ চাহ বাগিচা চাই লওক। এই তামোলপুৰ পাৰ হৈ কিনে এইখিনি ঠাই দৰাংগা পৰে। বহুত ধুনীয়া ধুনীয়া প্লেচ, বহুত ভাল লাগে আৰু এইবিলাক চাহ বাগিচা আছে। ফাইনেলি আহি আমি ভূটানৰ গেট পাই গ'লোঁ। গতিকে আপোনালোকে চাই লওক, এইফালে হ'ল ইণ্ডিয়া আৰু এইফালে হ'ল ভূটান। গতিকে আমি ডকুমেণ্টখিনি দেখাই কিনে এণ্ট্ৰিটো কৰি লওঁ। এতিয়া আহি আমি ভূটানৰ ভিতৰত সোমালোঁ, গেটৰ এইখিনি হাতত। ৰ'ব আপোনালোকক কৈ দিওঁ ডকুমেণ্ট কি কি লাগিব। ভূটানত এণ্ট্ৰি কৰাৰ এনেকুৱা এটা এণ্ট্ৰি পাৰ্মিট দি দিব। তাৰ কাৰণে আপোনাৰ ভোটাৰ ID লাগিব, আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট লাগিব, আৰু ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং লাইচেঞ্চ হ'লে হৈ যাব। আৰু টু হুইলাৰত ডাবল হেলমেট লাগিব। কিন্তু ভূটানৰ ভিতৰত আহি আমি 3 কিলো পাই গ'লোঁ। এইখিনি পুলিচ চেক বহে 3 কিলো বুলি কয়। এতিয়া আহি আমি এইখিনিলৈ আহিলোঁ। এইখিনি বহুত ধুনীয়া প্লেচ হয় ফটো উঠাৰ কাৰণে। গতিকে আমি ওপৰলৈ উঠি যাওঁ, তাতনো কি আছে চাই লওঁ, কেনেকুৱা ধৰণৰ বস্তু আছে বা কেনেকুৱা লাগে চাই লওঁ। আমি ইয়াতে ধুনীয়া ধুনীয়া ফটো উঠিব পাৰে, বহুত ভাল লাগে আৰু গোটেই সেইখিনি দেখা পায়। আৰু আমি বৰ্তমান বহুত ওপৰত আছোঁ। আমাৰ ইণ্ডিয়াৰ পৰা এইখিনি আহি মোটামুটি 100 ফুট মান ওপৰত আছোঁ আমি। আৰু শুনা মতে ইয়াতে পেট্ৰলৰ দাম ইণ্ডিয়াতকৈ বহুত বেছি কম হয়, 64 টকা 36 পইচা। এইটো এবাৰ ঘূৰাই চালোঁ দিয়ক, কেনেকুৱা লাগে ঘূৰাই চাওঁ। এইটো আহি আমি মাৰ্কেটত প্ৰৱেশ কৰিলোঁ। মাৰ্কেটত চাই লওঁ আমি কেনেকুৱা ধৰণৰ বস্তুবিলাক পায়। বহুত আনকমন বস্তু পায় বুলি আগৰ পৰা জানিব পৰা গৈছে। গতিকে কি কি আনকমন বস্তু আছে এইবিলাক চাই লওঁ। ইয়াতে বহুত ধৰণৰ বেলেগ বেলেগ বস্তু পোৱা যায়। এইবিলাক নহৰু, ইমান ডাঙৰ এখন আঞ্জাত এটা নহৰু দিয়ে হৈ যাব। তাৰপিছত আলু, ভূটানীয়া। এটা আনকমন বস্তু পালোঁ, এইটোৰ বিষয়ে অলপ জানি লওঁ কি বস্তু হয়। পনীৰ বুলি কয় ভূটানৰ নেশ্যনেল ফুড। গাখীৰ কি আলুৰ লগত বা টমাটৰ লগত মিক্স কৰি কিনে আমাৰ দাদাই ভূটানৰ এই নহৰু কিনি ল'লে। নহৰুৰ কিলো 150 টকা। कैसे खा पाए इसको? टेंशन लगे भूटान चापाती चीनी तो होगा, दूध तो साथ होगा, सिर्फ लाल चाय खाने से नहीं होगा, लेकिन इसके दिन हम लोग को दो में होगा। दर्द खत्म होता है। এইটো যে বস্তু দেখাইছে পেকেটৰ ভিতৰত, এইটো বস্তু বেমাৰৰ কাৰণে বহুত ভাল হয়। বিষ বেমাৰৰ কাৰণে বা হাৰ্ট এটেক হ'লে মানুহৰ কাৰণে বহুত ভাল হয়। এইটো বস্তু কৈ দিছে মেমে। ভূটানৰ লোকেল আপেল এটা বস্তু দেখা নাপালোঁ আমি, কমলা দেখা পোৱা নাই। গতিকে ছিজন লৈ হয় এইটো। এইবিলাক হ'ল কিবা আমৰুথ নে কি বুলি কয়। এইটো ভিতৰত বাদামৰ নিচিনা থাকে। এইটো বাদামৰ নিচিনা ভিতৰত ভমৰাৰ নিচিনা বস্তু এইটো। আৰু বিলাহীৰ কিলো হ'ল তাত 140 টকা কৰি, মোটামুটি একেই দাম হৈছে এইটো বিলাহীটো। বাকীবিলাকত অলপ কি সস্তাত পোৱা যায়। আলু ভাগ আছে, ভূটানীয়া আলু। ইয়াতে কঁঠালো পোৱা যায়। ৱাও, লগতে ৰেইনবো দেখা পালোঁ আমি। এইখন বহুত ডাঙৰ হোটেল, ফেমাছ হোটেল ভূটানৰ কাৰণে। ইয়াতে ডিস্কো ডেন্স এইবিলাক চলে।
এতিয়া আমি যাই আছোঁ ফ্ৰেম হাউচ ব্ৰিজখনলৈ। এইখন ব্ৰিজৰ কাৰণে বহুত মানুহ আহে ইণ্ডিয়াৰ পৰা আহি কিনে ইয়াতে ফটো চটো উঠে, ধুনীয়া ধুনীয়া ফটোবিলাক গম পাওঁ, আমি দেখা পাওঁ ইয়াতে ফটো উঠাবলৈ। গতিকে চাই লওকচোন ইমান ধুনীয়া এটা প্লেচ। তলৰ ফালে চাই লওক, এইফালে আছে ঢৌ, কি পানীত ঢৌ এইবিলাক। এইফালে হ'ল ভূটান, আগত এইপিনে যাই কিনে আৰু এইফালে ৱাল দি আছে, ৱালৰ ইপিনে হ'ল ইণ্ডিয়া। কিমান ডিফাৰেঞ্চ আছে ইণ্ডিয়া আৰু এইফালে ভূটান। এইখিনি টাউনৰে হয় য'ত আমি যাম বুলি ভাবি আছিলোঁ, যিখিনি ঠাইলৈ যাম বুলি ভাবিছিলোঁ তাৰ ওচৰতে আছে সেইখিনি, এই মাৰ্কেট ব্ৰিজৰ ওচৰত। গতিকে বিল্ডিংবিলাক চাই লওকচোন, একে টাইপৰ বিল্ডিং, গোটেই মানে একে চাইজৰ বিল্ডিংবিলাক। এইটো চুৰফি হয়, এক পিছত 10 টকা হয়। বস্তু গাখীৰৰ বনাই, চুৰফি নাম হয়। বস্তু আমাৰ চাগে ইণ্ডিয়াত পোৱা নাযায়। দাদাজনে কৈছে যে আগতে ভূটান আৰু ইণ্ডিয়াৰ গেটখন সিপিনেৰে আছিল, এতিয়া মানে ৱাল বহাই দিছে। এইটো ভূটানৰ ৰাজা আৰু ভূটানৰ ৰাণী। এইটো ভূটানৰ ৰাজা আৰু ৰাণী, ভূটানৰ মেইন পইণ্টত আছে। ভূটানৰ ৰাজা ৰাণী চালক। আহি আমি আকৌ সেইখিনি ঠাই পালোঁ। পাছটো জমা দি কিনে ডকুমেণ্টখিনি ওলাই ল'ম, আগৰে এণ্ট্ৰি অফিচটোত জমা দি কিনে আমি ডকুমেণ্টখিনি উলিয়াই লওঁ। এতিয়া বাই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক। আৰু লাইক কৰিব, ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে। আৰু বহুত কষ্ট কৰি ভিডিঅ' অলপ ছাপোৰ্ট কৰিব। বাই।